আৰু আজি মোৰ ট্ৰেইনিঙৰ প্ৰথমটো দিন আৰু মই শুই ভাবি আছিলোঁ কি হ'ব কি নাই আৰু শুইয়ে মই বিচাৰি ল'লোঁ মোৰ ডকুমেণ্টখিনি ঠিক কৰি ল'লোঁ কাৰণ লৈ যাব লাগিব যিহেতু ইয়াৰ একচুৱেলি বৰ্ডবোৰ বেলেগ ধৰণৰ থাকে সেইকাৰণে মই এইটো কেৰি কৰি লৈ আহিছিলোঁ ফোন চাৰ্জ দিবলৈ আৰু ডকুমেণ্ট ঠিক কৰি ল'লোঁ ফোনটো চাৰ্জত লগাই ল'লোঁ লগাই লৈ বহি ল'লোঁ একেবাৰে কাৰণ ৰেডি হওঁ বুলি কাৰণ নহ'লে আজি যিহেতু প্ৰথম দিন দেৰি হ'লে খুব বেয়া হ'ব আৰু শুই উঠিয়ে মই পানী অলপ খাই উঠি গ'লোঁ আৰু উঠি গৈয়ে মই বাথৰুমত গৈ মুখ হাত ধুই ফ্ৰেছ হ'লোঁ হৈ মেলি এয়া মেকআপ বক্স দেখিছেই মেকআপ কৰি ল'লোঁ একেবাৰে মেকআপ কৰি একেবাৰে ৰেডি হ'লোঁ এইটো হ'ল আমাৰ ট্ৰেইনিঙৰ ড্ৰেছ কোড আৰু মোৰ লগৰজনী অলৰেডি ওলাই আছে আৰু তাই আৰু মই দুইজনীও গৈ পালোঁগৈ ট্ৰেইনিং ৰুমত আমাৰ ট্ৰেইনিং অলৰেডি আধা শেষ হ'ল তাৰপিছত আমি একচুৱেলি ষ্টিল ৱেইট কৰি আছিলোঁ কিছুমান ডকুমেণ্টেশ্যন বাকী আছিল আমাৰ আৰু তেনেকৈ ট্ৰেইনিং দিনটো শেষ হ'ল খুব ভাল লাগিলে আৰু গধূলিলৈ আমি সকলোখিনি বহিলোঁ একেলগতে ডিছকাছ কৰিলোঁ সকলো কথা আৰু সকলোৰে লগত চিনাকি হ'লোঁ তেনেকৈ আজি মোৰ দিনটো গ'ল টাটা বাই বাই